Langfer constituency bolong Komaji United Karbi Club along Langfer BJP pen Pristha Pramukh Sanmilan amai kangnipon bangso amai long dorsing rong pipen si mai chepahem phupon mai along aluhi sar poaman pen difu LAC Bijar Singh Ingleng মূল ফলস্বরূপ আন্তরিকতা ধন্যবাদ কাদম জয়সু কাদম আজি পৃষ্ঠা প্রমুখ আমার দলে আপোনালোকক আজি মিটিং মাতা মানে এটা রিকগনিশন স্বীকৃতি দিয়া স্বীকৃতি দিছে যে আপোনালোকৰ দলৰ বাবে এজন সক্ৰিয় কৰ্মকৰ্তা এজন সক্ৰিয় স্বেচ্ছাসেৱক এজন সক্ৰিয় দলৰ সংগঠনৰ ক্ষেত্ৰত এইখিনি আপোনালোকে হয়তো যোৱা 40টা বছৰ তেনেকৈ দেখা নাই যিটো মই 5 বছৰ MSc কালত মই পাই গ'লো আৰু এটা বছৰ মই একো কৰিব নোৱাৰিলোঁ ঘৰৰ ভিতৰতে মই আবদ্ধ হৈ গ'লো কেতিয়াবা কেতিয়াবা চৰকাৰৰ নিৰ্দেশত চৰকাৰৰ ক্ৰাইটেৰিয়া মতে নিৰ্বাচিত প্ৰতিনিধিসকলে ৰাইজৰ মাজত গৈ অসুবিধাবিলাক বহুত দেশত অন্যান্য খাদ্য অভাৱ হৈছে নেকি সেইখিনি খবৰ ল'বলৈ সময়ে সময়ে যোৱাটো অনুমতি আছে সেই হিচাপে মই সময়ে সময়ে আমাৰ নেতাসকলৰ লগত লৈ নাগপুৰৰ কেইজনমান নেতাসকলৰ লগত লৈ গাঁৱৰ স্বাভাৱিকভাৱে অসুবিধা যদি ঘৰত চাউল নাই ঘৰত দালি নাই নিমখ নাই চৰকাৰৰ ফালৰ পৰা একমাত্ৰ চাউলটো পঠোৱা হৈছিলে সেই পৃষ্ঠা প্ৰমুখ তাৰমানে বিজেপি পাৰ্টি আংব মানে ইসি পোলিং বুথ লং মানে আমনি নতু পৃষ্ঠা প্ৰমুখ বিজেপি ইসি পোলিং স্টেশন লং হয়তো 10-15 জন পৃষ্ঠা মানে 1 পৃষ্ঠা 2 পৃষ্ঠা জমা দিয়ে মানে 400-500 দম এই 400-500 আমনি দাতুম আফান কেলাং দিয়ে আমনি দাতুম ভাসি পৃষ্ঠা প্ৰমুখ তাৰমানে ধৰক 500 এজনৰ ভাগত যদি 15টা বা 30টা যদি পৰে তেনেহ'লে এই 500 হৰণ কৰিব 1000 হৰণ কৰিব ইমান যি সংখ্যা আহে 10-15 জন সেই সকলোকে পৃষ্ঠা প্ৰমুখ কৰিব তেওঁলোকে ভোটাৰ আনা তেওঁলোকে মানুহৰ লগত সম্পৰ্ক ৰখা মানুহৰ ঘৰত গৈ দুই এষাৰ কথা কোৱা আমাৰ দলৰ নীতি আদৰ্শ বুজাই দিয়া এই সকলোকে দায়িত্ব দিয়া হৈছে আৰু এই দায়িত্ব দিয়া সকলকে হৈছে পৃষ্ঠা প্ৰমুখ আৰু এই পৃষ্ঠা প্ৰমুখটো অকল লাংখেৰ বুলি নহয় সমগ্ৰ কাৰ্বি আংলঙত এতিয়া প্ৰত্যেক MSc সমষ্টিটো আজি পৃষ্ঠা প্ৰমুখ যোৱাকালি আৰু আজি 7 আৰু 8 আমি পৃষ্ঠা প্ৰমুখ কৰিছে ইয়াত ধৰক আমাৰ মূৰ ডিপয়ালিৰ ভিতৰত এতিয়া ধনচুৰি হৈ আছে লুম্বাজং হৈ আছে সিংহাসন হৈ আছে হলুনি হৈ আছে আৰু এই লাংখেৰ হৈ আছে আৰু এই কি কয় চামিলাংচও হৈ আছে গতিকে আমাৰ দায়িত্ব বেলেগ বেলেগ আৰু যাৰ ফলত কি আমাৰ মজবুত মানে কি কয় আমাৰ পোলিং বুথ সদায় মজবুত এইটো আদৰ্শৰে কাম কৰি আছে নীতি আদৰ্শ স্যার ইলেকশন মেন্টুলম সিদ্ধ স্যার ইলেকশনটো অতি সোনকালে ডিক্লেয়াৰ কৰিব যে মই ক'ব নোৱাৰোঁ ডেট কিন্তু সোনকালে হ'ব লাংফেৰ মানে মাছি টিকেট লং মেলো স্যার এনেকৈ যিসকলে টিকেট দাবীদাৰ নিজকে টিকেট লাগে বুলি কয় তাৰে ভিতৰতে এজন বাছি বোলে hok ke dalam cetam sudah tangkel ke Karbi Anglong Autonomous Council election langkar angkang kanta etikon election cepat aja ya hok ket ke lano dan 1250 plus that Krishna Pramukh base in charge ni la base along is a base on pan voters domain hala inunu lo in charge la BJP long so team lo sila so pinating kan face in charge man kan face declare nang ko abang so kecing lai lo la pen ke atawe lan pon ni ko ka mong patang lap nang ko
base 10 base in charge non tangkang klaim nang po 100% manang akaprek party candidate tum nang pa podunde pinwin git dongnya pan ke haida apal pai pinye pasi tisik kon sir ante non ke bang ji election mang ko mentulom an sido ba sir ini ke itu tarif kresi labang socik long do nanti sini kon ni election ko angring anglin bene langfer fan ge langfer ge tiket koma silong di sir ini ke lake ini tum ke hang tum mangala ke nang fan thelo nanti pia tum chingwai bom lo bola ki pia tum ngelo pote ni ta sini ko on si candidate lo bane kali jelo bane la tum pia tum bang tiket pia tum ngelo la pisi nang thanda pisi sini ko itu bhai nan ke kam la party lai ka to we depan tangan kamamu kan patron dia langsung direction kita pasal klaim pon bom Habar Kehat Mondal Dunmaipu Ajay Mazumdar Amina Ali kichu NGA joine thang avi abong chini dun de pinpen sai claim pontap claim pon pru kachik rongke number cap Habar Kehat Mondal Dunmaipu bonta Amina Ali lok ajoine inut banghini kilu kelom atumaphan hor ok pajun pacho pen em khonsing rong pia phan nongno jo pontap jo pon pru kali kalang alam pen chesong pontap chesong pon pru non ke bangji council kilik je hut em khonsing rong pi ticket palong ledat nang puwa phan Ajay Mazumdar puwa bang thang bak besi sorsar pontabadet lapen thana pen thang written permission avi pin pensi em khonsing rongpi a against protest ke padupon labang so joine block number isi pen number pli arat atumke Ajay Mazumdar aphan lapuson asai kachuklem tap kachuklem pru aputhak jesemet pen pin rem ponlo rongkut arat atumke adorso arong scheme kelong ajoine em khonsing rongpi aphan kachuro lapen aning kangsam alam khonsing rongpi zindabad pupen si rongkut arat atumke pherangke thingno nangchepa klangdun lapen rongkut arat atum ke Ajay Mazumdar aphan inut nata aningkang sam aningke dokpuke ave laphan ke anutinta rat atangka kecho theknai abang phulo pusi kipu lapen Haura Ghat arat atumke em khonsing rongpia joine pensi arong tinta kaching thur kachingri monsam dupon lo pusi ningje Habar Kehat penlong bamon rong phar TK News माता की भारत माता की पंचिंग रंगपी जिंदाबाद पंचिंग रंगपी जिंदाबाद पंचिंग रंगपी जिंदाबाद पंचिंग रंगपी जिंदाबाद जिंदाबाद नरेंद्र मोदी जिंदाबाद 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 तुलसीराम रोहन जिंदाबाद 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 दर्शक रंगपी जिंदाबाद 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 हेमंत बिश्व शर्मा जिंदाबाद 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 बीजेपी जिंदाबाद 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 पंचिंग रंगपी जिंदाबाद जिंदाबाद दर्शक रोहन जिंदाबाद दर्शक रोहन जिंदाबाद 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 সঞ্জীৱ দাস হয় 10 নং হাৰাঘাটৰ PS নম্বৰ 016 হয় আজি হতাহতি কাৰণ হল এটোৱে আমাৰ 10 নং কনস্টিটুৱেন্সিৰ মাননীয় কনস্টিটুৱেন্সি এমপি ছাৰৰ বিৰুদ্ধে পথলা জ্বলাই আছে মানে হিয়ন্তে ছাৰৰ বিৰুদ্ধ কৰি আছে যে ছাৰে টিকেট পাব নালাগে ছাৰেটো বেয়া কাম কৰা নাই যেটো কামটো যোৱা 15 বছৰত হোৱা নাই এটো কামটো 5 বছৰে ছাৰে কমপ্লিটলি কৰিলে আৰু কি কম আমাৰ যেটো গাঁও 016 PS নম্বৰ এটো গাঁওটো আদৰ্শ গাঁও পাইছে আমি বহুত সুখী হৈছো আদৰ্শ গাঁও পাইখিনি তথাপিও কিছুমান ব্যক্তিগত লোভৰ কাৰণে যেনেকৈ অজয় মজুমদাৰ ব্যক্তিগত লোভৰ কাৰণে মানে ছাৰে প্ৰশ্ৰয় দিয়া নাই যে নিজে লুণ্ঠন কৰিব পাৰা নাই কাৰণে ছাৰে মানে তাক আঁতৰাই ৰাখিছে সেই কাৰণে ছাৰৰ বিৰোধ কৰি আছে আৰু কথাটো হ'ল এটোৱে টিকেট নোপোৱাৰ কিবা খৰচ কৰা এইটো টিকেটৰ কাৰণে ষড়যন্ত্ৰ কৰি আছে যে ছাৰৰ বিৰুদ্ধে এতিয়া প্ৰটেষ্ট কৰিলে ছাৰে টিকেট পাব নালাগে এইটো কাৰণে মানে ইহঁতে প্ৰটেষ্ট কৰি আছে আৰু ইয়াত নহলে একো নাই আৰু হয় ঠিক আছে নমস্কাৰ মই হাওৰাঘাট মহিলা মণ্ডল মহিলা প্ৰেসিডেন্ট হয় সাথী আচাৰ্যী মই যেবিলাক দেখি আছো বিজেপিৰ যি আদৰ্শ এই বিজেপিৰ যদি হয় তেনেহলে বিজেপি হৈ আজি বৰ্তমান আমাৰ এতিয়াও হয় ইলেকশনত যেতিয়া টিকেটটো পাব তেতিয়া তেখেতে নহয় পুনৰাই ৰাজ্য তেখেতক জিকাব কিন্তু ইয়াৰ আগত এজন ইএমক গবেক কোৱা এইবিলাক কি বিজেপিৰ হয় নেকি বিজেপিৰ নহয় ডাঙৰ এটা ষড়যন্ত্ৰ কৰি আছে যে খনসিং ৰংপি যেন টিকেট নাপায় তাৰ পিছে ডাঙৰ মানুহৰ হাত আছে কিয়নো এইবিলাক মানুহ এই ক্ষেত্ৰত যি কাজ কৰি আছে এইবিলাক
বিজেপিৰ নহয় আৰু বিজেপিৰ বুলি মই ক'বলৈ মোৰ লাজ লাগে কিয়নো আজি আমাৰ হাওৰাঘাট MSC এনেকুৱা উন্নতি হৈছে ৰাইজে এনেই দেখা পাই আছে আজি 5 বছৰত যেনেকুৱা আগুৱাই গৈ আছে আমি তেখেতক আৰু 5 বছৰ তেখেতক সময় দিম আমি আশা ৰাখিছোঁ ধুনীয়া এটা আমাৰ হাওৰাঘাট হ'ব কিন্তু তহঁতে যে এইবিলাক ছাৰৰ নামত যে কৈ আছ তহঁতৰ শিক্ষা নাই এইটো শিক্ষাক মই ধিক্কাৰ দিছোঁ যদি শিক্ষা থাকে ভাল যদি আচৰণ থাকে বিজেপিৰ আদৰ্শ যদি লৈ থাকে তেনেহ'লে গো বেক কেতিয়াও নকয় ৰাজপথত কিয়নো আমাৰ ঘৰৰ মেটাৰ ঘৰত আমি এইটো সলভ কৰিব লাগে কিন্তু ঘৰত নকৰি ৰাজহুৱা ৰাস্তাৰ মাজত তেখেতে নিজকে নিজে তল কৰিছে আৰু মই 100% চিয়ৰ দিছোঁ আমাৰ সকলো মহিলাৰ আৰু সকলোৰ আশীৰ্বাদ আছে আমি ভাগ্যৱান এনেকুৱা এজন MSC পাইছোঁ তেখেতক আমি আকৌ পাম এইটো মই আশা ৰাখিছোঁ আপোনালোকক মোৰ এই কৈয়ে ভাইস প্ৰেসিডেন্ট হৈ নমস্কাৰ মোৰ নাম কাজল দে মই 10 নং হাওৰাঘাট কনষ্টিটুৱেন্সি 114 PSৰ এজন এক্টিভ ওয়াৰ্কাৰ হয় প্লাস যুৱ মোৰ্চাৰ হেৰি হয় কনভেনৰ মই অজয় মজুমদাৰৰ বিষয়ত অলপ ক'বলৈ ওলাইছো অজয় মজুমদাৰ হল কমপ্লিটলি মণ্ডলৰ এজন ভাইস প্ৰেসিডেন্ট আজি অজয় মজুমদাৰ ভাইস প্ৰেসিডেন্ট হৈ যি মানে 1 নম্বৰত যি কাণ্ড কাৰখানা কৰিছে তেখেতে কমপ্লিটলি থানাৰ পাৰমিশন নোলোৱাকৈ খনসিং ৰম্পি মুৰ্দাবাদ কৈ কিনি যি মানে শ্লোগান উচ্চাৰণ কৰিছে কিন্তু বিজেপিৰ এগেইনষ্টত প্লাস তেখেতে আমাৰ মোদী মুৰ্দাবাদ বুলিও কৈছে তেখেত এজন বিজেপিৰ এক্টিভ ওয়াৰ্কাৰ হৈ কিনি তেখেতে কেনেকুৱা কৰিলে এনে ধৰণৰ কাৰ্যকাল মই এটো আপোনালোকৰ ওচৰত ক'ব বিচাৰিছো ৰাইজৰ ওচৰত আপোনালোকে বিচাৰ কৰক আমাৰ খনসিং ৰম্পি সাৰে টিকেট পাব হিয়ন্তে কেনেকুৱা বই গম পাইছে গম পোৱাৰ লগে লগে ইমান দিন হিয়ন্তে ক'ত আছিলে এতিয়া যে আৰু ইলেকশনৰ কি মাহ আছে আজি ইলেকশনৰ 1.5 মাহ আছে হেতু কাৰণে ইমান দিন হিয়ন্তে ক'ত আছিলে অজয় মজুমদাৰ আৰু তাৰ মানে সংগী বাংগী বিলাক ক'ত আছিলে তেওঁলোকে যে এতিয়া ওলাই আহিছে আগত হিয়ন্তে প্ৰতিবাদ কৰিব পাৰে জানে হিয়ন্তে যে আমাৰ কমপ্লিটলি আমাৰ সাৰৰ টিকেটটো কনফাৰ্ম হৈ আছে হেতু কাৰণে হিয়ন্তে পাগলা হৈ এনে ধৰণৰ ৰাজপথত ওলাই আহিছে মই আৰু বিশেষ ক'বলৈ নিবিচাৰো মই এটু কৈ মই নমস্কাৰ UPSC, APSC Civil Service Exam along ki undunjia phan KACCM kabor iponpen Pini Lamding Road Poultry Farm along Coaching Center Kangpupon. Pini aru nifai sirkep urmiarni Karbianglong riso ejangatuma phan UPSC, APSC Civil Service Exam along ke pas dunjia phan Difu along Kedo Poultry Farm along Coaching Center Ingpupon lo. Ke Chengsi surihini de inkoirahini lapen inkoira ke thoma farman bang pharu isi riso ejangatum men chithabdun pen chari dun po lapen mo aphit kachali longjia phan anghoi pabat ponbom pupusi KACCM Dr. Tuliram Ronghang ningjepon mayalong KACCM Dr. Tuliram Ronghang MLA Vidya Singh Inglang MP Horen Singh Bey EM MSc lapen ke ongdong coaching class ke endunji riso ejang lapen dothulang Dr. Jeffrey Mezabin Director Unified Atom Chetongdunsi Coaching Center Kangpo Adipidun than bangafan bainong kipg pencenglok angton pen KAC apuru pensi tangka padampon po kuti hinira lak inkoira hinira suri inkoira phora pharo hinia tangka ningkan isia farman panongpon lopusi CM Dr. Tuliram Ronghang ningjepon difupen Surajit Shetty TK News income tax officer revenue service income tax মানে কি কয় আমাৰ ইটা লাগিব ডাইৰেক্ট IAS ডাইৰেক্ট IPS আৰু LI সাৰ্ভিস আরাম কৰিবলৈ LI সার্ভিস বেয়া নহয় ইনকাম টেক্স সার্ভিস হলে আরামসে কৰি কিন্তু IAS IPS বহুত দৌৰিব লাগিব যাৰ ফলত বাইদেউ নিজে এপিয়াৰ নকৰিলে দৌৰিব লাগিব যে ভুল গতিকে মই আৰু বৰ বেছি নকওঁ আজি সকলোকে আপোনালোকক ধন্যবাদ ইয়াৰ ফিলছৰে লেংগুৱেজৰ প্ৰবলেম আছে ইংলিছ এণ্ড হিন্দী যাৰ ট্ৰেইনিং সেন্টাৰ নকৰি নোৱাৰি কিন্তু চান্স দিছে মোক দিছিলে আমি 1974 দিল্লী এছএল কলেজত আমি এডমিশ্যন লৈছিলোঁ ট্ৰেইনিং কোচিঙৰ কাৰণে নিজৰ খৰচত যাৰ আজি সেই বস্তুটো অনুভৱ কৰিছোঁ অন্তত কাৰ্বি আংলঙত যদি এটা ট্ৰেইনিং চেণ্টাৰ হৈ যায় মানুহ ব্ৰেণ্ড মেকিং ইণ্ডাষ্ট্ৰী বনাই পেলাই যিটো স্বামী বিবেকানন্দ বাৰে বাৰে কৈ আছে বিবেকানন্দ কৈ আছে মানুহ বনাওঁ মেনুফেকচাৰ
যে সার্ভিস সিভিল সার্ভিস যেটা আজি অনুষ্ঠান আজি ট্রেনিং অনুষ্ঠান গৈছে বহুত বহুত ধন্যবাদ মই স্বাগত জনাইছোঁ ঈশ্বৰক মানে কিবা বিচাৰিছোঁ ডক্টৰ তুলসীৰাম আৰু CM কাৰ্বি আংলং তেখেত যিটো উদ্দেশ্য লৈ যিটো ভিজন লৈ যিটো দৃষ্টিভংগী ভিজন মোৰ বিচাৰ ইয়াৰ পৰা বহুত উপকৃত হ'ব বহুত কনচেপশ্যন ক্লিয়াৰ হ'ব প্রতি সাবজেক্ট প্রতি নলেজ গোটেই ওয়ার্ল্ড এজ এ গ্লেন্স ডেইলি আমি আজিকালি সব প্রোগ্রামস পোৱা যায় তথাপিও ইয়াৰ বেসিক স্ট্রাকচার বেসিক বস্তুখিনি পাই যাব কেনেকৈ মানে এজন কেন্ডিডেটে কনসেপ্ট কিমান ক্লিয়াৰ আছে সেইটো বিচাৰিছে নৰ্মেলি অনলি দি সার্ভিস অফ কনসেপ্ট ক্লিয়াৰ প্ৰতি সাবজেক্ট নহ'ব বাট এটলিষ্ট কিছুমান সাবজেক্টত মাইণ্ডছেট কেনেকুৱা কনসেপ্ট ক্লিয়াৰ কনস্টিটিউশন হওক হিষ্ট্ৰি হওক বা অন্য সাবজেক্ট হওক বেসিক্যালি সেইটো কিন্তু এটা যেটা গাইডলাইন পাই যাব এখন মানে এখন ট্রেনিং সেন্টার বা মানবিক ইণ্ডাষ্ট্ৰীত অলপ লগাওঁ গতিকে কাৰ্বি আংলঙৰ ৰাইজে ছাত্ৰ ছাত্ৰী আজিৰ পৰা এটা আমি উৎসাহ পাইছোঁ ইমান আনন্দ আৰু মোৰ লেংগুৱেজ এইটো নাই গতিকে আশা কৰিছোঁ ফাৰ্ষ্ট হ'ব মই এটাই লেংগুৱেজ সদায় কওঁ ছাত্ৰ ছাত্ৰীকে দেউতাই যদি 5 ঘণ্টা কাম কৰে আমি ছাত্ৰ ছাত্ৰী 10 ঘণ্টা কাম কৰিব দিছ মাই স্পেচ দিনতে কাম কৰক বৰ ডাঙৰ কথা নহয় আজি অল ইণ্ডিয়া লেভেল কি হৈছে কোনো খেলা ইণ্ডাকশ্যন কৰিব So, kasi 1954, itong ke Michael Hills pinakapot Karbianong usik ko ng popohan na suta JC ng pulong doon direct tapi hala ke northeast pen tapi Oriental on the first kilong check of trial doon mo ke kasi itong ining sibi na ke haku benta itong cooperative paswa spirit do I would like এইটো এটা আমাৰ কাৰ্বি কমিউনিটিৰ তথা কাৰ্বি আংলঙৰ এটা দীৰ্ঘদিনীয়াৰ এটা সপোন যিটো সপোনে দিঠকত পৰিণত কৰিবৰ কাৰণে আজি বিশেষ এই দিনটো এটা উল্লেখযোগ্য মানে উল্লেখনীয় দিন বুলি মই ধৰি লৈছোঁ যিহেতু আশা কৰিছোঁ ইতিমধ্যে আমাৰ বাইদেউ জাফৰিন বাইদেউ ক'লে যে কামিং 2024 পৰা যাতে কাৰ্বি আংলঙৰ পৰা IAS তথা UPSC APSC ক্ৰেক কৰি যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই সুনামটো কঢ়িয়াই লৈ আনিব সেই আশা বাইদেউ ইতিমধ্যে ক'লে আৰু মোৰ পৰা বিশ্বাস আছে কিয়নো ইমান দিন আমাৰ কাৰ্বি আংলঙত IAS অফিচাৰ IPS অফিচাৰ IAS অফিচাৰ হ'বলৈ সৰস্বতী মায়ে পিঠি দি আছে কিন্তু আজিৰ পৰা কিন্তু সৰস্বতী মায়ে পিঠি দিয়া নাই আমাক মোক দেখুৱাইছে জাফৰিন বাইদেউ আহিছে যিহেতু তাইৰ মানে স্পৰ্শ কৰাৰ লগে লগে মই আশা কৰিছোঁ অহা 2024 কাৰ্বি আংলঙৰ পৰা আমি বহুতো IAS অফিচাৰ IPS অফিচাৰ পাম বুলি আশা কৰিছোঁ আৰু কিন্তু এটা কথা ইয়াত আমি চাব লাগিব বিশেষকৈ গাৰ্জেনৰ বহুত ৰোল আছে যেনেকৈ মই মোৰ ল'ৰা ছোৱালীক স্কুললৈ পঠাব লাগে বুলি নামভৰ্তি কৰোৱাৰ পিছত মোৰ ল'ৰাটো স্কুলত গৈছেনে নাই স্কুলত গ'লেও ভালকৈ পঢ়িছেনে নাই সেই খবৰ যদি এজ এ পেৰেণ্ট এজ এ ফাদাৰ যদি খবৰ নলওঁ তেনেহ'লে মোৰ ল'ৰাৰ ভৱিষ্যতটো কি হ'ব একাডেমিক কেৰিয়াৰত সেই কথাটো আছে গতিকে এতিয়া ইমান ভাল চেণ্টাৰ কোচিং চেণ্টাৰ আমাৰ অনাৰেবল CM যে তেওঁৰ এটা ইমান মহান এটা চিন্তাধাৰাৰে হাতত লৈ আগুৱাই আহিছে গতিকে এই সুবিধাটো আমাৰ কাৰ্বি আংলঙৰ ছাত্ৰ ছাত্ৰীসকলে এই সুবিধাটো ল'ব লাগে So I request you please try to keep your promise যে যাতে তেওঁ প্ৰমিছটো ৰাখে যে আমাৰ যে কাৰ্বি আংলং ল'ৰা ছোৱালী যে আছে নেক্সট এক্সামটো যাতে ইয়াৰ পৰা ওলাই আহে তাৰ কাৰণে মই ৰিকুৱেষ্ট কৰিছোঁ সকলোৰে মোৰ ফালৰ পৰা ধন্যবাদ আৰু কাৰ্বি আংলং ইয়াত ষ্টুডেণ্টছ প্ৰথম আমি 100 টাৰ্গেট কৰিছোঁ নেক্সট ইয়াৰ আমি ইনক্ৰিজ কৰিম আৰু উই হেভ অলৰেডি ইনক্লুডেড যে উইদিন দিছ ইয়াৰ বাজেট ইনক্লুড কৰাইছে যি গভৰ্ণমেণ্ট আহক কাৰ্বি আংলং অট'নমাছ কাউন্সিল ইয়াত UPSC APSC ফ্ৰী কোচিঙৰ কাৰণে এটা বিল্ডিং ইনক্লুডিং টিচিং ষ্টাফ গোটেইখিনি আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ বাজেটত ইনক্লুড কৰা হৈছে সেইটো উইদিন দিছ ইয়াৰ দিছ ফাইনেন্সিয়েল ইয়াৰে এইটো গোটেইখিনি কমপ্লিট হ'ব গতিকে মই সকলো ইয়াত ষ্টুডেণ্টছ বিশেষকৈ ষ্টুডেণ্টবিলাক আছে আপোনালোকে ইয়াকে ভালকৈ কনচেনট্ৰেট কৰি ইয়াত ভালকৈ সেই ইয়াত
আহক ইয়াতে ভালকৈ পঢ়ক আৰু আমি ভাল ইয়াৰ নাম ডক্টৰ জাফি আপোনালোকে জানে তেওঁ ডিব্ৰুগড় ইউনিভাৰ্চিটি ভাইচ চেঞ্চেলাৰৰ ছোৱালী আছে তেওঁ বেকগ্ৰাউণ্ড আছে তেওঁ দিল্লী JNU পৰা পাছ কৰিছে মাষ্টাৰ ডিগ্ৰী জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটি টপ ইউনিভাৰ্চিটি ইন ইণ্ডিয়া তাৰ পৰা তেওঁ পাছ কৰি আহিছে আৰু তেওঁ ইনষ্টিটিউশ্যন বহুত আছে দিল্লীও আছে গুৱাহাটীতে আছে তাক মই কৈছোঁ মই যে তুমি আহি কাৰ্বি আংলং আমাৰ ল'ৰা ছোৱালী বহুত টেলেণ্ট আছে আৰু কাৰ্বিবিলাকৰ বহুত টেলেণ্ট আছে ৰাফ এণ্ড টাফ IAS মই সদায় কয় কাৰ্বি মানে কে মানে কাৰ্বি এ মানে কাৰ্বি আৰ ৰাফ আৰ মানে ৰাফ বি মানে পাত আই মানে ইণ্টেলিজেণ্ট কাৰ্বি আৰ ৰাফ পাত ইণ্টেলিজেণ্ট গতিকে IAS অফিচাৰ হোৱাটো 100% সম্ভৱ হ'ব এইটো চিন্তা কৰিব নালাগে সকলোকে মই আপোনালোকক মই কৈছোঁ যে আপোনালোকে 100% ওলাই আহিব আৰু আমি সকলো কাৰ্বি আংলং অটোনমাছ কাউন্সিল পৰা যিমান সহায় কৰিব লাগে সহায় কৰিম তাৰপিছত মই বিশেষ নকওঁ ভিডিঅ'টো দিছে সেই ছ'চিয়েল মিডিয়া পষ্টটো আপোনালোকে গম পাব আৰু ইয়াত আজি নিউজ পেপাৰতো আৰু ফুটফুট ওলাইছে অকণমান দূৰত ৰাখক ষ্টাৰ্ট নকৰিব মুখতে লাগি যাব নহ'লে চব চিলেকশ্যন মানে আজি আমিতো উদ্বোধনী কৰিছোঁ এতিয়া প্ৰচেছ অফ চিলেকশ্যন হ'ল আমাৰ 3টা ক্ৰাইটেৰিয়া আছে এটাটো হ'ব তাহাঁতি বোনাফাইড চিটিজেন অফ কাৰ্বি আংলং হ'ব লাগিব কাষ্ট চাৰ্টিফিকেট প্ৰডিউচ কৰিব লাগিব 2 নম্বৰ হ'ল তাহাঁতি গ্ৰেজুৱেট হ'ব লাগিব এতিয়া কথা হ'ল যে এই ল'ৰা ছোৱালীখিনি আমি এতিয়া ৰেণ্ডমলি চিলেক্ট কৰাৰ আমাৰ সেইটো পৰিকল্পনা নাই এতিয়া আমাৰ মাননীয় CM ছাৰৰ নিৰ্দেশ মতে তেওঁলোকৰ আলোচনা কৰা মতে আমি এটা বাছনি পৰীক্ষা পাতিবলৈ আছিল কিন্তু বাছনি পৰীক্ষা পাতোতে বেছি দীঘলীয়া হৈ গৈছেগৈ এবাৰ কোভিড আহিলে 2 বছৰ দেৰি হৈ গ'ল এতিয়া খালি আমি আজি যেহেতু উদ্বোধনী কৰিলে এতিয়া আমি এই গোটেই কামখিনি সক্ৰিয় কৰিবৰ কাৰণে 2 দিনৰ পৰা আমি গোটেই সিলেকশ্যন প্ৰচিডিউৰটো চাই ল'ম কেনেকৈ কৰা হ'ব এইটোৰ ওপৰত এখন মিটিং হ'ব তাৰমানে বহুত দৌৰাদৌৰি এই চেণ্টাৰটো অপেনিং কৰা হ'ল আৰু আমি বিচাৰিছোঁ যে একদম দৰিদ্ৰ শ্ৰেণীৰ ল'ৰা ছোৱালীবোৰে আগবাঢ়ি পেলাই ওলাই আহিব লাগে কাৰণ কি হয় যাৰ পেটত ভোক থাকে সি ল'ৰা ছোৱালী পঢ়িবৰ কাৰণে তাহাঁতৰ সপোন বুলি নহয় তাহাঁতি দৃঢ় প্ৰতিজ্ঞ আৰু মই বিচাৰিছোঁ সেই চুকে কোণে ল'ৰা ছোৱালীবোৰক বুটলি আনিবলৈ আজি যদি মই এডভাৰটাইজমেণ্ট এটা দিওঁ পটককৈ ল'ৰা ছোৱালী গমো নাপাব পাৰে কোনোবা চুকত কিন্তু অকণমান সময় ল'লে গোটেই ভাল ল'ৰা ছোৱালীবোৰ কষ্ট কৰি পেলাই আজি যাৰ ঘৰত কাৰেণ্ট নাইকিয়া যাৰ বাপেক মাকৰ ইনকাম নাইকিয়া যাৰ ওচৰত পাঠ্যক্ৰম নাইকিয়া পঢ়িবৰ কাৰণে সেই ল'ৰা ছোৱালীবোৰক লাগে আৰু আমাৰ মূল উদ্দেশ্যটো হৈছে যে কাৰ্বি আংলঙৰ পৰা আমি কিদৰে 2024লৈকে 1.5-2 বছৰ লাগে ল'ৰা ছোৱালী এটা ফুল্লি প্ৰিপেয়াৰ কৰিবলৈ চিলেবাছটো 6 এবছৰতে শেষ হয় কিন্তু যেতিয়া নিজে পঢ়ে তেতিয়াই গম পায় ডাউটখিনি ক'ত আছে এতিয়া আমাৰ কথাটো হ'ল আমাৰ মূল উদ্দেশ্যটো হ'ল যে কাৰ্বি আংলঙৰ পৰা আমি নাই কমেও 5টা IAS অফিচাৰ ওলাব লাগে IAS বুলি ক'লে লগত IPS বুলিও আপুনি সম্মিলিত কৰিব পাৰে এলাইট ছাৰ্ভিচ ইণ্ডিয়ান ৰেভিনিউ ছাৰ্ভিচো ক'ব পাৰে IRS UPSC আণ্ডাৰতে আহে APSCও আহে কাৰণ কি এতিয়া APSC আৰু UPSC চিলেবাছটো একেটা হৈ গ'ল কিন্তু UPSC লেভেল অফ টাফনেছটো বেলেগ এতিয়া আমাৰ মূল উদ্দেশ্যটো হ'ল যে আমি এই ল'ৰা ছোৱালীখিনি গাঁৱে ভূঞামৰ পৰা ভিতৰৰ পৰা ওলাই আনি পেলাই গোটেই অল ইণ্ডিয়াৰ পাৰফেক্ট টিচাৰ্ছখিনি আহিব যোনখিনি নিজে সেই সাগৰখনত থাকে যে UPSCৰ কাৰণে আগতে প্ৰশিক্ষণ দিবলগীয়া হৈছে নে নাই সেইটো পিছৰ কথা প্ৰশিক্ষণ তেখেত ইমান সক্ৰিয় প্ৰশিক্ষক তেওঁলোকে যিদৰে পঢ়ায় তেওঁলোকে জানে কাৰণ নিজে UPSCৰ কাৰণে পঢ়া মানুহ ইণ্টাৰভিউত বহা 2-3 মাৰ্কৰ কাৰণে 2-3 বাৰ ইণ্টাৰভিউ পোৱা নাই এইবোৰ মানুহে মানে লগ পালে আপোনালোকে গম পাব অহা যোৱা কৰিব আপোনালোকে যেতিয়া মাজে সময়টো গম পাব আৰু মই দৃঢ় প্ৰতিজ্ঞ এইখিনি মানুহে ৰিজাল্ট কৰি দিব বাহিৰৰ মানুহবোৰ মই বেছি এফিচিয়েণ্ট পাইছোঁ ইহঁতৰ আমাৰ টিচাৰ্ছখিনি ৰাতি 2টা বজাতো ষ্টুডেণ্টে ফোন কৰিলে হাঁ বেটা ৰুক বুলি আনচাৰটো ওলাই পেলাই কয় মানে এটা আমাক পটককৈ ফোন কৰিলে আমি হাৰো নাপাব পাৰোঁ ফোন চাইলেণ্ট কৰি থ'ব পাৰোঁ এইকাৰণে মানে টিচাৰ্ছখিনি কমিটমেণ্ট ডেডিকেশ্যন বহুত আৰু মোৰ মানে হেঁপাহটো বৰ বেলেগ এটা হয় আৰু টিচাৰ্ছে কোনো ষ্টুডেণ্টৰ UPSC ছাকচেছটো ডিটাৰমাইন নকৰে মই অকণমান আগত মোৰ স্পীচতো মই কৈছোঁ এজন ল'ৰা বা ছোৱালী ছাত্ৰী তেখেতক IAS এজন বা IPS বনাবৰ কাৰণে এজন টিচাৰে ছাফিচিয়েণ্ট নহয় তেখেতৰ নিজে যেতিয়া আধা ৰাতি টোপনি ক্ষতি কৰি পেলাই যেতিয়া ঘাম মাটিত পেলাই পঢ়িব সেইজনহে ছাকচেছফুল হ'ব আমিতোতো ৱাকিং ষ্টিক খোজকাঢ়িবৰ কাৰণে লাখুটি কিন্তু তেখেতে নিজে খোজকাঢ়ি যাব লাগিব টিচাৰ্ছে চাওক এতিয়া UPSC চিলেবাছখন বহুত ডাঙৰ এতিয়া যেনেকৈ এতিয়া ইণ্ডিয়ান পলিটি আছে ইণ্টাৰনেশ্যনেল ৰিলেশ্যন আছে বহুত ছাবজেক্ট আছে টিচাৰ লিষ্টখন বহুত দীঘলীয়া
সেইখিনি যেতিয়া আৰম্ভ হ'ব আপোনালোকে আহিব তেতিয়া গম পাব ঠিক আছে ধন্যবাদ সিট কেপাসিটি 100 আছে সিট কেপাসিটি 100 এটো কেনেকা কেবা স্টুডেন্ট কেনেকা পুৰা লব ষ্টুডেণ্ট আহিব সেইকাৰণে আমাৰ স্ক্ৰিনিং প্ৰচিডিউৰ এটা হ'ব সেইটোৰ ওপৰত আমাৰ এতিয়া আলোচনা হৈ পেলাই তেনেকৈ সেইটো এইটো আপোনালোকক সোনকালে অৱগত কৰি দিয়া হ'ব কাৰণ আমি পৰহি ডিচিশ্যন হৈছে সন্ধিয়া কালি ছানডে আজি মানডে এতিয়া মই ইয়াতকৈ বেছি আপোনালোকক উত্তৰ দিব নোৱাৰিম আপডেট আপোনালোকক কৰি দিয়া হ'ব হয় PRC certificate লাগিব পাৰ্মানেণ্ট ৰেজিডেন্স চাৰ্টিফিকেটটো লাগিব ইয়াতে আমাৰ ক্ৰাইটেৰিয়া লিখা আছে আপোনাৰ বেনাৰখনত দিয়া আছে Penapen lo kecenggi, penapen. Labang ke kawan yang lang tum dak ni cini derlos. Sandi pini ke abis jibon lapen apa ke? Permanent place adi me koda usah. Parliament place kini tum along lila lang bomlo lapen ke parliament ki biji fancy ni tum karibin autonomous council pen. Ladak building pen cenglok accommodation teaching staff dia tam office tian tan itu karibin autonomous council pen itu neponela lapen prabjin pen weekly kiman hobo Jeffrey? Class tu kiman hobo? Class kami initially 5 days a week kori. Jadi lora swali Saturday class korbo bisare tete ami 6 days week kori. Lagi hala student namang sini nitrok hitirong ba nitrok jong seklami pelong te nitrok na melang tu peklem. Non ko ki alang tu mateng ben pelong tu hitirong pen ni pove. Chok silot nijor puji pora. Amar nijor revenue source pora ami Karbi Anglongor jibilagor স্থানীয় বাহিন্দা তেওঁলোকৰ কাৰণে লৰা ছোৱালী কাৰণে UPSC আৰু APSC যাতে তেওঁলোকৰ APSC আৰু UPSC যাতে উত্তীৰ্ণ হয় তাৰ চিন্তা চৰ্চা কৰি আমি কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ নিজৰ পুঁজিৰ পৰা 2,22,25,200 আমি বাজেটৰ অন্তৰ্ভুক্ত কৰা হৈছে আৰু ইয়াত ডাইৰেক্টৰ আছে ডক্টৰ জাফৰি তেখেতৰ এক্সপিৰিয়েন্স আছে তেখেতে দিল্লীও আছে ফ্ৰী কোচিং চেণ্টাৰ আছে ইয়াত গুৱাহাটীত হৈছে তেখেতে আমি কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ পৰা তেখেতক আমি ইনভাইট কৰিছোঁ আৰু তেখেতৰ যিটো টিমটো অহাকালিৰ পৰা গোটেইখিনি আহিব আৰু ক্লাছো অহাকালিৰ পৰা আৰম্ভ কৰা হ'ব আৰু সপ্তাহত 5 দিন আমি প্ৰথমে আমি ফ্ৰী কোচিং দিম আৰু যদি ষ্টুডেন্ট বিলাকে বিচাৰে যদি সপ্তাহত আমি 6 দিন ক্লাছ কৰিম 6 দিনতে তেখেতসকলে আলাপ আলোচনা কৰি 6 দিনৰ আমি ব্যৱস্থা কৰা হ'ব আৰু গোটেইখিনি কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ পৰা বহন কৰিব তেওঁলোকৰ একো ফিজ দিব নালাগে আৰু গোটেইখিনি ব্যৱস্থা আমি কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ পৰা এবাৰ আমি আৰম্ভ কৰিছোঁ আৰু কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ তৰফৰ পৰা তেওঁলোকৰ পাৰ্লিমেণ্ট স্থায়ী যাতে বিল্ডিংবিলাক হয় তাৰ কাৰণে আমি কাৰ্বি আংলং অটোনমাস কাউন্সিলত বিল্ডিঙো আমি ধৰা হৈছে আৰু তেওঁলোকৰ অফিচ আৰু ষ্টাফ টিচিং ষ্টাফবিলাকত থাকিবৰ কাৰণে কোৱাৰ্টাৰ সেই গোটেইখিনি আমি কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ SOPD বাজেটৰ জৰিয়তে আমি ধৰা হৈ গ'ল মানে যিকোনো ইলেকশ্যনৰ কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ ৰাইজে কাৰ্বি আংলং ৰাইজে বা পাহাৰৰ ৰাইজে কাৰ্বি আংলং ডিমাছাৰ ৰাইজে নৰেন্দ্ৰ মোদী ডাঙৰীয়া দুখীয়া দৰিদ্ৰ সীমা ৰেখাবিলাকৰ আঁচনি বহুতো কৰা হৈছে আৰু যিমান অপপ্ৰচাৰ কৰক কাৰ্বি আংলং আৰু ডিমাছাও আৰু ৱেষ্ট কাৰ্বি আংলং ৰাইজে গম পাইছে যে কাৰ্বি আংলঙত টিম কাৰ্বি আংলঙৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ পিছত অলপ হ'লে পৰিৱৰ্তন হৈছে বুলি আজি ৰাইজে গম পায় ভাৰতীয় জনতা পাৰ্টি চৰকাৰ কাৰ্বি আংলং অটোনমাস কাউন্সিল অহাৰ পিছত শান্তি হৈছে সকলো জাতি জনগোষ্ঠীৰ লগত মিলি প্ৰীতি কৰি আজি কোনো সংঘাত হোৱা নাই আজি আপোনালোকে চাওক যে যোৱাবাৰ সাংসদ হৰেণ সিং বে ডাঙৰীয়া আমাৰ লোকসভা নিৰ্বাচনত নৰ্থ ইষ্টৰ ভিতৰত পাৰ্চেণ্টেজ হিচাপে তেখেতে হাইয়েষ্ট পাইছে সেকেন্ড আছে কিৰণ ৰিজিজু থাৰ্ড পাইছে ৰামেশ্বৰ তেলী এবাৰ বিধানসভা নিৰ্বাচনত 4টা বিধানসভা আছে কাৰ্বি আংলঙৰ 4টা বিধানসভা সমষ্টিত অপজিশ্যনত যিমানখিনি লগ লাগিলেও যে আমাক হৰাব নোৱাৰে গতিকে আপোনালোকে চাওক আৰু তেখেতসকলৰ কেনেকৈ জিকিম বুলি কৈ আছে যে তেওঁলোকে টাউন কমিটি এজন ৱাৰ্ড কমিশ্যনাৰো নাই লেম্পছৰ কাৰ্বি আংলং যিমানখিনি লেম্পছ আছে তেওঁলোকৰ এজন মেম্বাৰো নাই কাৰ্বি আংলঙৰ MEC 26টা সমষ্টি আছে 26টা সমষ্টিও বিজেপি দখলত আছে 4টা বিধানসভা সমষ্টিৰে 4টাও বিধানসভা সমষ্টিৰ আমাৰ বিজেপি বিধায়কে আছে সাংসদ আমাৰ বিজেপি আছে কেনেকৈ জিকিব স্যার এবার নতুন চেহারা কিবা নতুন মানে বিজেপি হ'ব আকৌ ইয়াতে কি আৰু দাদা চেহারা প্রার্থীটো নতুন কি প্রার্থীটো আমি নাজানো এটো যে আমাৰ কাৰ্বি আংলং এটা সিদ্ধান্ত লৈছে ৰাইজে সিদ্ধান্ত লোৱা হৈ গ'ল আৰু টিকেটো ডিক্লেয়াৰ কৰা হৈছে আমাৰ টিম কাৰ্বি আংলং ভাৰতীয় জনতা পাৰ্টিতে যোনে পদুমপুৰ চিন হ'ব সেই মানে আমাৰ বিজেপি টিকেট